Hello everyone, স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰো আপোনালোক সকলোৱে ভালে আছে, মোৰো ভালেই। মই ৰেডি হৈ গ'লো। আজি মোক ইনভাইট কৰিছে, তো স্পেচিয়েল ডে আজি, তো তাত মোক ইনভাইট কৰিছে। আপোনালোকক দেখুৱাই থাকিম ক'ত যাম, কি কৰোঁ। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব, তেতিয়াহে গম পাব মই ক'ত গৈছোঁ বা কি কৰিম আজি। তো লগতে এতিয়া ৰেডি হোৱা হৈ গ'ল, এতিয়া যাম আৰু জান হাঁহি মাৰি দিয়া। আমাৰ জানবেটো ৰেডি হৈ গ'ল, পূৰা নতুন চোলা জোলা পিন্ধি ল'লে। আৰু ইফালে ভাইজা আব্বা ন হাঁহি দিয়া তুমি। বাইটিও ৰেডি হৈ গ'ল। আমি বৰ্তমান বাটতে আছোঁ, যোৱাই নাই, মানে বৌ আহি পোৱাই নাই। তো গাইজ এতিয়া আমি যাই আছোঁ, আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। তো গাইজ এতিয়া আমি ঘৰৰ পৰা আহি ঘৰৰ পৰা চক পালোঁ, ইয়াত গিফ্ট কিনিবলৈ ৰখিলোঁ। আৰু আজি শংকৰ উৎসৱ, তাৰ কাৰণে এইখিনি ভিৰ হৈছে, আপোনালোকে দেখিছে গাইজ। তো আমি এতিয়া আহি পালোঁ বাহঁতৰ ঘৰ, মই যে কৈছিলোঁ। তো আমি এতিয়া গাড়ীৰ পৰা নামি আহি আছোঁ বাহঁতৰ ঘৰলৈ, আপোনালোকক দেখুৱাই। তো গাইজ আছে পপি, মানে মোৰ ভাগিন হয়। এতিয়া তাইটো হৈছে বা ঘৰত পুৰা একদম জোৰদাৰ লাগি আছে, আঞ্জা বনোৱাত ব্যস্ত বনাইছে। আৰু ইফালে শাৰী আছে, আৰু ইফালে ভাগিন, তাইও কামত ব্যস্ত, পুৰা শাৰী আছে, পাকঘৰ পুৰা শাৰী চাফা কৰি আছে। আৰু আমি আহি পালোঁ, এইমাত্ৰ চৰবত খালোঁ। আপোনালোকক গোটেইখিনি দেখুৱাই থাকিম, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। মই কৈছিলোঁ যে আপোনালোকৰ আজি স্পেচিয়েল ডে, তো গোটেইখিনি এতিয়া আৰম্ভ হোৱাই নাই, আপোনালোকক দেখুৱাম মই। আৰু গাইজ এতিয়া মই আহি গ'লোঁ চাহৰ নাস্তা ৰেডি কৰিবলৈ। বাই মোকে ক'লে চাহৰ নাস্তাটো ৰেডি কৰিবলৈ, আৰু মই এয়া লৈছোঁ বিকাজী ভুজিয়া, আপোনালোকে দেখিছে। আৰু কিবা কিবি আছে, গোটেইখিনি মই সজাই মিলাই লওঁ প্লেট কেইখন। আৰু গাইজ মোক বায়ে আহি ৰেকৰ্ড কৰি দি আছে গোটেইখিনি ভিডিঅ', মোৰ বায়ে ৰেকৰ্ড কৰি দিলে গোটেইখিনি। আৰু গাইজ আলহীৰ ঘৰত গ'লেতো গমেই পায়, গোটেইবিলাক যেতিয়া আমি লগ হওঁ তেতিয়া হুলস্থুল হৈয়ে থাকে, একদম মানে জোৰদাৰ কথা বতৰা চলিয়ে থাকে। তো তাৰে চাউণ্ড আহি আছে, আপোনালোকে ইগন'ৰ কৰিব চাউণ্ডটো। মই এতিয়া প্লেটবিলাক সজাই আছোঁ। আৰু গাইজ মই মিউট মাৰি দিব পাৰিলোঁহেঁতেন, কিন্তু মিউট মাৰি দিলে ভাল নালাগে ভিডিঅ'টো, তো সেইটো কাৰণে মই মিউট মৰা নাই। আপোনালোকে ইগন'ৰ কৰিব চাউণ্ডটো, এনেকৈ ভাল লাগে, সেইটো কাৰণে দি দিলোঁ মই। তার বেমার বুলি কয় সুধবি এ মোৰ বাবু বেমাৰ আৰু গাইজ ইফালে চাহৰ জেগাত হাঁহৰ মাংসৰে চিপছ খাই আছে, দেখিছেনে? আমাৰ পপীৰ হাজবেণ্ড হয়, মোৰ ভাগিন জোৱাই হয়, তেওঁ হাঁহৰ মাংসৰে বোলে চিপছ খাব, সেইটো দেখালোঁ আপোনালোকৰ। আৰু ইফালে এয়া মাছ, আৰু ইফালে পটল ফ্ৰাই কৰি আছে ন। আৰু গাইজ এয়া দেখিছে খাহীৰ মাংস ৰেডি হ'লে, দেখিছে ইমান ধুনীয়া কালাৰ আহিছে, আৰু খাবলৈ ইমান টেষ্টি হ'ব, দেখিলে গম পোৱা যায়। আৰু লগতে আৰু বেলেগ বেলেগ তৰকাৰী বনাইছে, কিন্তু ইফালে মাছো বনোৱা নাই বৰ্তমান, আপোনালোকক গোটেইখিনি দেখুৱাই থাকিম মই। আৰু গাইজ ইফালে বাই ভাত ৰেডি কৰি আছে, আৰু ইফালে এয়া মাছৰ তৰকাৰী ৰেডি হ'ল। আমি এতিয়া ভাত খাম, মানে আমি নাখাওঁ, প্ৰথমতে মতা মানুহকেইটাক ভাত খাব দিব। আৰু এয়া দেখিছে চালাড ৰেডি কৰিলোঁ, দেখিবলৈ বহুত টেষ্টি লাগিছে ন গাইজ। আৰু মতা মানুহখিনি খোৱাৰ পিছতহে আমি খাম, তো আপোনালোকক গোটেইখিনি দেখুৱাই থাকিম, দেখাটো পাবই আপোনালোকে।
করলাম আৰু গাইছ ইফালে ভাইজান গোটেইকেইটাই ভাত খাই আছে আৰু ভাবিলোঁ অকণমান ৰেকৰ্ড কৰি দিওঁ মই আৰু সিহঁতেও খাই দিছে লগতে এইটো হৈছে বাৰ্থডে বয় আমাৰ টেষ্টি হৈছে না তো গাইজ এতিয়া মই আহিলোঁ ভাত খাবলৈ মই গোটেইকেইটা আৰু আমি বৌ আছে এইটো বৌ আমাৰ এইটো বাইটি আৰু এইটো আলহী হয় আমি গোটেইকেইটা ভাত খাব লৈছোঁ আৰু মোক আমাৰ সৰু মাইনাই ৰেকৰ্ড কৰি দি আছে তাকে হাঁহি উঠি আছে আৰু গাইজ এয়া বাহঁতে ভাত খাব লৈছে এয়া বা আৰু এয়া ভাগিন আৰু বাৰ এইটো শাহুমা আৰু তাতে বৰমাও আছে আড়ালত আছে বাৰু দেখা নাই আপোনালোকে আৰু গাইজ এতিয়া আমি আহি গ'লোঁ আৰু গাইজ এয়া দেখিছে কেকখিনি এনেকৈ ভালদৰে পিচ কৰি কাটি লৈছে আৰু বাৰ্থডে বয় চবকে দিছে আৰু তাৰ পূৰা ফূৰ্তি লাগিছে সি যিখিনি বিচাৰিছিল গোটেইখিনি পাইছে আৰু তাৰ দিনটো খুব ভালকৈ গৈছে আগলৈও যাতে ভালদৰে যায় বছৰটো অলপ হ'লে সেয়ে আৰু এনেকৈ ফূৰ্তি কৰি থাকক আৰু গাইজ এয়া দেখিছে আমি অৰ্ডাৰ দিছিলোঁ পিজ্জা আৰু প্ৰথমতে বাৰ্থডে বয়ে খাই দিলে আমাৰ পিজ্জা লগতে গোটেইকেইটা বেলেগ বেলেগ অৰ্ডাৰ দিছোঁ কিন্তু আমি পিজ্জাটো দিছিলোঁ আৰু আমি তো গাইজ এয়া আমাৰ বাৰ্থডে বয় কিবা ক'ব বোলে আপোনালোকৰ আগত ভিডিঅ' চেনেল আপোনালোকে চাব আদিবাস্তান ট্ৰেভেলাৰ দেখিছে বাৰ্থডে বয় গীটাৰ লৈ ফটো তুলি আছে ফটোবিলাক পোষ্ট দি আছে তাতে মই ভাবিলোঁ যে অকণমান ৰেকৰ্ড কৰি দিওঁ তাক নোকোৱাকৈ ৰেকৰ্ড কৰি থৈ দিছোঁ তো গাইজ আমি এতিয়া কেক চেক কাটি ঘৰত আহিলোঁ আৰু বাৰ্থডে বয় কাপোৰ চেঞ্জ কৰাই নাই আমিও এতিয়া ঘৰত যাওঁ যাই কিনে কাপোৰ চাপোৰ চেঞ্জ কৰি লওঁ তো আজিৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু লগতে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আপোনালোকে যোনবিলাকে নতুনকৈ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে লাইক কৰিব তো আজিলৈ বাই বাই